পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰে সপোন মৰাও শিৰজোন পোহৰৰে সপোন নিজৰ সিদ্ধান্তটোকেই শুদ্ধ বুলি ভাবি আজি ওলাই আহিছো সপোনৰ পিছত দৌৰি দৌৰি ভাগৰি নপৰালৈকে মানুহে আচলতে কেতিয়াও আনৰ ওচৰত নিজকে নিঃশেষ কৰি দিব নালাগে যদি তুমি তেনেকৈ ক'ব পাৰিলা মোক কথাবোৰ শুনিবলৈ বেয়া লাগিলেও মই ক'বলৈ বাধ্য হৈছো কথাবোৰ মই কিয় তেনেকৈ কওঁ তোমাৰ এবাৰো ফিল নহয় হয় আৰে তই মোৰ জীৱনটো শেষ কৰি তইও শান্তি পাব নোৱাৰ এই সুযোগ মই কেতিয়াও নেহেৰাও ক'লা তোৰ ল'ৰাটোৰ লগত লগ কৰাই নিদিয় ব'ল ব'ল এই দুয়োটাই নহয় কোনোবা দিনা ডাঙৰ ঘটনা কৰিব চাই থাক কিয় ক'লা বা তেনেকৈ দেখা নাই সিহঁতৰ উৎপাত কি হ'ল এনেকৈ ৰিয়েক্ট কৰিলি যে বা হোষ্টেললৈ অহা মোৰ এমাহেই হ'ল দিয়াচোন বাট মোৰ চকুততো তেনে একো ধৰা পৰা নাই তোৰ একাডেমিক কোৱালিফিকেশ্যন যে ভাল সেইটো মই জানো কিন্তু চকুৰ ইনাৰ লেন্স যে বেয়া সেইটো পাক্কা মানে মই বুজা নাই নুবুজাই ভাল আৰু আহিছহে সব দেখি থাকিবি ক্লিয়াৰলি একচুৱেলি both are mental really but both are brilliant yes so what দেখা নাই এটাই সময় পালেই বাছৰি বাদন কৰি থাকে আৰু আনটো হিটোৰ লগতে চিপকি থাকে আমিবোৰ যেন একোৱেই নহয় সিহঁতৰ মনত বা are you feeling crazy shut up বৰ্ষা কিমানো আৰু মনোযোগেৰে পেপাৰখনকে পঢ়ি থাকে দুই এষাৰ কথা পাতিবলৈ জানো মন নাযায় যায় কথা পাতিবলৈ বহুত মন যায় কিন্তু কথা পাতিবলৈ এটা টপিকো লাগিব নহয় আমাৰচোন কথা পাতিবলৈ একো সাবজেক্টেই নাইকিয়া হৈ গ'ল সেইকাৰণে এই পেপাৰখনকে পঢ়ি থাকো কিন্তু এই সিৰিয়াছ নিউজবোৰ পঢ়ি মোৰ হাঁহিয়ে উঠে জানা মানুহে ইজনক সিজনক মাৰি দুৰ্নীতি কৰি অন্যায় কৰি কিহৰ পিছত দৌৰি মৰিছে বাৰু মানুহক কেৱল লাগে আৰু লাগে যি পায় তাকে লাগে এই পৃথিৱীত নলগা মানুহ জানো কোনোবা আছে সকলো মানুহে আশাবাদী আমিও জানো এতিয়াও আশা কৰি ৰৈ থকা নাই তুমি এতিয়াও আশা কৰিয়ে আছা কিহৰ আশা কৰি আছা তুমি মই কিন্তু সকলো আশাই বাদ দিলো আপুনি নিজকে কিয় ইমান ফাঁকি দি আছে আপুনিও জানো এতিয়া আশাৰে ৰৈ থকা নাই যে এদিন শিখা উভতি আহিব সাক্ষৰ ডাঙৰ হৈ এদিন মাকক বিচাৰি আমাৰ ঘৰ ওলাব তাক এবাৰ চাবলৈ আপোনাৰ মনত কিমান হেঁপাহ আপুনি আনৰ আগত লুকুৱাব বিচাৰিলেও মোৰ আগত কেতিয়াও লুকুৱাব নোৱাৰে আপোনাৰ মনৰ ভাৱ বুজিবলৈ কোনোবা নাই বুলি ভাবিলেও কিন্তু মইতো এতিয়াও জীয়াই আছো এতিয়া আৰু তেনেকুৱা আশা মনৰ পৰা নাইকিয়াই হ'ল কাৰো ওপৰত বিশ্বাসেই নাইকিয়া হৈ গ'ল কেনেকৈনো থাকিব
নিজৰ ল'ৰাটোৱে বিয়াৰ বাবে কেইদিনমান সময় বিচাৰিছিল, কিন্তু আজি 18 বছৰে সেই কেইদিনমান সময় তাৰ জীৱনৰ পৰা শেষ নহল। এতিয়া আনৰ আদৰ্শত ডাঙৰ হোৱা স্বাক্ষৰে আমাৰ কথা কেনেকে বুজিব? কিন্তু শিখাইতো বুজিব লাগে। তাই নিজে অকলশৰীয়া হৈ বৃদ্ধকালৰ আমাৰ এই অকলশৰীয়া জীৱনটোৰ কথা তাই এবাৰো উপলব্ধি কৰা নাইনে? সেইকাৰণে আচলতে মানুহৰ বৃদ্ধকালটো শেষত আহিব নালাগে, ডেকাকালৰ আগতেই বৃদ্ধকালটো পাৰ হৈ যোৱা উচিত। বৃদ্ধকালৰ নিসংগতা দুখবোৰ আগতেই পাৰ হৈ গলে পিছলে মানুহে এনেকুৱা কাম কৰিব নোৱাৰিলেহেঁতেন। অলিক কথাবোৰ ভাবি নাথাকিবচোন। ডেকাকালৰ ভুলবোৰ হয়তো উপলব্ধি কৰিবলৈ ভগৱানে আমাক বৃদ্ধকালত নিসংগ কৰি অফুৰন্ত সময় দিছে, যাতে পুনৰ জনমত ভুলবোৰ আমি নকৰো। কিন্তু আমিনো কি ভুল কৰিলো? ভুল নকৰিলেনো সকলোৱে আমাক এৰি থৈ এনেকৈ শাস্তি দিয়েনে? আমি কিবা ভুল কৰা বুলি ভাবকচোন। নহলেনো আনক আৰু কিমান দুখ দি থাকিব? এতিয়াহে এক্সুৱেল ফিলটো পাইছো। টৰ্চাৰ কৰিছো মোক। চৰি ভাই, তোৰ বাহিৰ সুৰতকৈ পানীৰ শব্দবোৰ বেছি ভাল। তেতিয়াহ'লে মোক ইয়ালৈ আহিবলৈ কিয় বাধ্য কৰাইছে? মোৰ মন গ'ল। তাতে কি হ'ল? সকলো তোৰ মতে কিয় ভাব? কাৰণ সকলো কথা মই তোৰ মতে নাভাবো যে। আৰে কি হ'ল তোৰ? কি ভাবি আছ? মই যাওঁ। আৰে ৰ না, কিয়নো বৰ কৰিম? মোৰ এনেকুৱা নিৰ্জন ঠাই ভাল নালাগে। কিয়? মোৰ কিন্তু ভাল লাগে। চাচোন, কিমান দূৰৰ পৰা পানীবোৰে শিলৰ বাধা নামানি কেনেদৰে বৈ আহিছে। এনে লাগিছে যেন সপোনৰ বাটতহে গৈ আছে। কঠিন শিলবোৰ যে পানীৰ কোবাল সোঁতত খুন্দা খাই খাই ক্ষয় গৈ তিল তিলকৈ কিমান দুখ বেদনা সহ্য কৰি পৰি ৰৈছে, এই কথাটো হয়তো কোনেও বুজি নাপাব। যে নিজৰ সপোনবোৰ ভাঙি যোৱাত
বোবা হৈ পৰি ৰৈছে। তাৰমানে তই ক'ব বিচাৰিছ মই পানী আৰু তই শিলবোৰ? এই কি ভাবি আছে? আৰে কি হ'ল তোৰ? কি ভাবি আছ? নাই, একো হোৱা নাই। তোকে তই বাহিৰকে বৈছ। তেওঁ যাওঁ বুলি নকবি কিন্তু, মই অলপ ফুৰি আহিম। দেখিলি তই নথকা হলে আজি কি হ'লহেঁতেন? ওপৰলৈ আমাৰ ফ্ৰেণ্ডশ্বিপটো একদম মজবুত কৰি পঠিয়াইছে, বুজিলি? মই অকণ আহোঁ। তই ভুল ভাবিছ, আৰু এদিন তোক এই ভুলবোৰে বহুত কষ্ট দিব। তেনেকৈ যদি মাকো অলপ কেয়াৰ কৰিলাহেঁতেন। মাৰে মোৰ কথা নুশুনে জয়। কিয় শুনিব, যদিহে তুমি মাৰ কাণ দুখনেই বন্ধ কৰি ৰাখিছা? কি? তই ভুল ভাবিছ, আৰু এদিন তোক এই ভুলবোৰে বহুত কষ্ট দিব। জয়, ব'লা। আৰু কলৈ নিব খুজিছা? হোষ্টেল। মই হোষ্টেলত থৈ আহোঁগৈ। তোমাৰ দেৰি হৈছে যদি যোৱা, মই নিজেই যাব পাৰিম। জয়, তোমাৰ হৈছে কি? ক'ত? মোৰ কি হোৱা দেখিলা তুমি? তেনেহ'লে এনেকুৱা বিহেভ কিয় কৰি আছা দিনটো? তুমি এতিয়াও বুজি পোৱা নাই মই এনেকুৱা কিয় কৰি আছো? প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড জয়। তুমি তোমাৰ মাৰ স্বভাৱৰ কথা নাজানা নেকি? আৰু সেইকাৰণে আজি মাক ইয়ালৈ লৈ নাহিলা নে ইয়ালৈ আনিলে তোমাৰ সন্মান হানি হয় বুলি ভাবিলা? জয়, তোমাৰ আজি হোষ্টেলত ফাৰ্ষ্ট দিন। তুমি বিচাৰা নেকি তোমাৰ মাৰা এগৰাকী মদৰ ৰাগীত মতলীয়া হোৱাটো সকলোৱে জানক বুলি? অ' ৰিয়েলি? তুমি মোক ইমান কেয়াৰ কৰা? তেনেকৈ যদি মাকো অলপ কেয়াৰ কৰিলাহেঁতেন। মাৰে মোৰ কথা নুশুনে জয়। কিয় শুনিব, যদিহে তুমি মাৰ কাণ দুখনেই বন্ধ কৰি ৰাখিছা? কি? মই তোমাৰ মাৰাৰ কাণ দুখন বন্ধ কৰি ৰাখিছো? তুমি পাগল হৈছা নেকি জয়? তুমি জানানে মই তোমাৰ মাৰাক ভাল পাই বিয়া কৰাইছিলো? কৰাব পাৰা, কিন্তু তোমালোকৰ মাজত কিবা এটা গণ্ডগোল আছে, যাৰ কাৰণে আজি মায়ে এনেকুৱা এটা জীৱন কটাব লগা হৈছে। তেনেকুৱা একো গণ্ডগোল নাই। মাৰাই অকল নিজৰ কথাৰ বাহিৰে আন কোনো কথাই শুনিব নিবিচাৰে। মোৰ মাতো ইমান মূৰ্খ বা অশিক্ষিত নহয় যে কাৰো কথা বুজিবলৈ চেষ্টা নকৰে। তেতিয়াহ'লে তুমি কি জানিব বিচাৰিছা?
হা মই কি ইমান দিনে তোমাৰ মাৰাক একো বুজাব বিচৰা নাই? বুজাইছা চাগে, কিন্তু মোৰ বিশ্বাস হোৱা নাই যে তুমি মাক বুজাইছা। কাৰণ মই জনা হোৱাৰ পৰা সদায় মা আৰু তোমাৰ মাজত কাজিয়াই দেখি আহিছো, যাৰ বাবে মই তোমালোকৰ পৰা একেবাৰে আঁতৰি আঁতৰি থাকিব লগা হৈছে। জয়, সেয়া তোমাৰ ভালৰ বাবে কৰিছো। ঠিকেই, মোৰ ভালৰ বাবে তোমালোকে মোক তোমালোকৰ পৰা বহুত আঁতৰত ৰাখিছা। কেতিয়াবা তোমালোক মোৰ বাবে আকাশৰ তৰা হৈ যাবা যেন লাগে। জয়, তোমাৰ জীৱনটোৰ সুখৰ বাবে আমি যদি আকাশৰ তৰাও হ'ব লাগে, তেতিয়া হয়তো আমাতকৈ সুখী আৰু কোনো হ'ব নোৱাৰে। জানা জয়, কাৰণ আকাশৰ তৰা চাবলৈ হলে মূৰ ওপৰলৈ কৰি চাব লাগে, তললৈ কৰি নহয়। তেতিয়া হয়তো মোৰ সপোনবোৰ পূৰ হোৱা যেন লাগিব। সপোনত সাজি জীৱনে মদনে পুৱালে গধূলি সময়